মানুহজন কেনেকুৱা সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু সেই মানুহজনৰ ওচৰত কি আছে সেয়াহে গুৰুত্বপূৰ্ণ। মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ দুখন বন্ধ ৰাখক, জীৱনটো সুন্দৰ হৈ পৰিব। বন্ধু হ'ব সকলোৱে জানে, কিন্তু যিজনে আপোনাৰ বাবে কান্দিছে তেওঁক কেতিয়াও আপোনাৰ পৰা দূৰ নকৰিব। চাৰিখন বেৰি দিয়ে এটা ঘৰ সাজিব পাৰে, কিন্তু সেই ঘৰখনক বান্ধি ৰাখিবলৈ ধৈৰ্য, বুজাবুজি আৰু মৰম যেন জৰুৰী। মানুহ কেতিয়া সলনি হয় গমেই পোৱা নাযায়, আৰু আমি ক'ত ভুল হ'ল বুলি ভাবি থাকোঁতেই সময় বাগৰি যায়। জীৱনত তিনিজন মানুহক কেতিয়াও নাপাহৰিব: 1. বিপদত লগ দিয়াজনক। 2. বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যোৱাজনক। 3. আপোনাক বিপদত পেলাই থৈ যোৱাজনক। যেতিয়া মানুহে আপোনাৰ বদনাম গায় তেতিয়া অলপো চিন্তা নকৰিব। আচলতে সেই মানুহবোৰে আপোনাক গুৰুত্ব দিয়াৰ কোনো ৰাস্তাই বিচাৰি নাপায়। ইতিহাস সাক্ষী আছে, যাৰ লগত তুলনা কৰাৰ শক্তি বা যোগ্যতা নাথাকে তেওঁৰে বদনাম আৰম্ভ কৰি দিয়া হয়। আপুনি যিমানেই ভাল হ'ব, আপোনাৰ ওজন সিমানেই অদৰকাৰী মানুহবোৰতকৈ বাঢ়িব। সময় এখন বুৱতী নদীৰ দৰে, আমি একেখিনি পানীকে দুবাৰ সেৱন কৰিব নোৱাৰোঁ, কিয়নো যিখন বৈ গৈছে সেয়া কেতিয়াও ঘূৰি নাহে। সাৱধানে থাকিব সেইসকলৰ পৰা যাৰ হৃদয়তো মগজু থাকে। কোনো মানুহে নিজে নিজেই সলনি হৈ নাযায়। জীৱনলৈ কিছুমান এনেকুৱা পৰিস্থিতি আহে যি পৰিস্থিতিয়ে এজন মানুহক সলনি হ'বলৈ বাধ্য কৰে। আচৰিত কথাটো হ'ল, আমি সুখী হ'বলৈ হাবাথুৰি খাবলগীয়া হয়। সময়ৰ সৈতে চলাটো ইমান জৰুৰী নহয়। সৎ পথেৰে আগবাঢ়ক, এদিন সময় আপোনাৰ সৈতে আগবাঢ়িব। এখন চাইকেল যিদৰে এডাল চেইন নহ'লে নচলে, ঠিক জীৱনটোও তেনেকুৱা। জীৱনৰ এডাল চেইন আছে। সংকট কালৰ আটাইতকৈ ভাল লগৰী হৈছে আশা, যি এটা মিঠা হাঁহিৰে কাণৰ কাষত লাহেকৈ কৈ যে, ধৈৰ্য ধৰা, সকলো ভালেই হ'ব। সদায় যে বেয়া কামৰ বাবে যন্ত্ৰণা ভুগিবলগীয়া হয় সেইটো নহয়। কেতিয়াবা কেতিয়াবা জগতকৈ বেছি ভাল হোৱাৰো পৰিণাম ভোগ কৰিবলগীয়া হয়। যেতিয়া ভাগ্য বা পৰিস্থিতিয়ে লগ নিদিয়ে তেতিয়া সেইসকলৰ কথাও শুনিবলগীয়া হয় যাৰ কোনো উপায় নাথাকে। শেষ সংসাৰটোলৈকে চেষ্টা কৰিব লাগে। হয়তো লক্ষ্যত উপনীত হ'ব পাৰিব, নহ'লে অভিজ্ঞতা পাব বা এটা নতুন শিক্ষা পাব। দুখ সেইসকলেই সহিবলগীয়া হয় যি এটা সম্পৰ্কক সঁচা হৃদয়েৰে আগুৱাই নিয়ে। মতলবী বা স্বাৰ্থপৰ হোৱাটোতো মানুহৰ এটা স্বভাৱ। যিদৰে বৰষুণ এৰাৰ পিছত ছাতিটো বোজা হৈ থাকে। অকলে থাকিলে নিজৰ বিচাৰ বিবেচনাক নিয়ন্ত্ৰণত ৰাখিব, আৰু মানুহৰ মাজত থাকিলে মুখখন নিয়ন্ত্ৰণত ৰাখিব। যদি পাৰ হৈ যোৱা সময় ভাল আছিল সেয়া স্মৰণীয়, আৰু যদি পাৰ হৈ যোৱা সময় দুৰ্বিষহ আছিল তেতিয়া সেয়া কেৱল এটা অনুভৱ, এটা অভিজ্ঞতা। পৰিস্থিতিয়ে আমাৰ বাবে সমস্যা হৈ থিয় নিদিয়ে, কিন্তু যেতিয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নোৱাৰোঁ তেতিয়া সেই পৰিস্থিতি সমস্যা হৈ থিয় দিয়ে। সুখী হ'ব বিচাৰে যদি 5টা কথা মনত ৰাখিব: 1. অতীতৰ কথাবোৰ পাহৰি যাব। 2. বৰ্তমানৰ সৈতে জীয়াই থাকক। 3. ভৱিষ্যতৰ চিন্তা নকৰিব। 4. আনৰ লগত নিজকে তুলনা নকৰিব। 5. বেলেগৰ কথাত লাগি নিজৰ কামক আধাতে এৰি নিদিব। সহিব লাগিব, সুযোগ পালে প্ৰত্যুত্তৰ দিব লাগিব, আৰু শান্তিৰ মাজেৰে আগুৱাই যাব লাগিব। সাগৰ বিশাল হ'লেও নিজৰ সীমা পাৰ নকৰে, কিন্তু মানুহ ক্ষুদ্ৰ হৈও নিজৰ সীমা পাহৰি যায়। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পাব। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।